Love, love is in the air. Love is on the road. Red FM Love Story. Love Story. Aaj bahir hoide. Bahir hoide. Super Hits 93.5 Red FM ot homo hogol weekend special show Red FM Love Story. Aru eta notun love story loi moi pahi akoi bar apuna kak sapilohi. আজি যিখন চিঠি হাতত লৈছো সেই চিঠিখন আহিছে লখিমপুৰৰ পৰা পঠিয়াইছে জ্যোতিস্মিতা দাসে তেওঁ নিজৰ ষ্টৰীটিৰ নাম দি পঠিয়াইছে উৰেtu জীৱন মই তোমাৰে চাহক আজি শুনো জ্যোতিস্মিতা দাসৰ লাভ ষ্টৰী হাই পাহিবা মৰম লবা আশা কৰো তোমাৰ ভাল মোৰো ভালে তোমাৰ প্ৰগ্ৰামটো শুনি মই বৰ ভাল পাওঁ যদিও সদায় শুনিবলৈ সুবিধা নাপাওঁ মাজে মাজে শুনো হসা কথা ক'বলৈ গলে তোমাৰ প্ৰগ্ৰামটোৰ কিছুমান কাহিনী শুনি মোৰ চকুপানী ওলাই গৈছিল কাহিনীবোৰ শুনি শুনি মই মোৰ নিজৰ প্ৰেম কাহিনী লিখিবলৈ বহুত উৎসাহ পাইছো প্লিজ বা মোৰ কাহিনীটো তুমি শ্বেয়াৰ কৰিবা তোমাৰ এই প্ৰগ্ৰামটো আমাৰ কাৰণে যিমানবোৰ সুবিধা দিছে আন কোনেও হয়তো দিব পৰা নাই পাহিবা মই মোৰ প্ৰেম কাহিনীৰ বাবে বহু বছৰ আগুৱাই যাব লাগিব মোৰ নাম শ্ৰী জ্যোতিস্মিতা দাস আৰু মোৰ বয়ফ্ৰেণ্ডৰ নাম শ্ৰী সুৰজ দাস আমি দুয়োটা যদিও একেখন গাঁৱৰে আছিলোঁ আমাৰ মাজত ইমান কথা বতৰা হোৱা নাছিল সি মোতকৈ 2 বছৰ ডাঙৰ আছিল যদিও আমি গাঁৱৰ পৰা আঁতৰত থাকি একেটা ভাড়া ঘৰতে থাকি পঢ়িছিলোঁ আমাৰ মাজত বহুত বেছি মিলামিছা নাছিল এদিন হঠাৎ মই ওচৰৰ নবৌ এজনী ঘৰত যাওঁতে পাছফালৰ পৰা কোনোবাই মোক মতা যেন লাগিল মই ঘূৰি চালোঁ সুৰজৰ লগৰ বিতুপনে মোক মাতিছিল ঐ চলি বিৰা কক ইমান উৎপাতকে ক'ত যাও হে তই ক্লাছ এটা শেষ হৈছেহে আজিকালি একেবাৰে বিচাৰি বিচাৰি ক্লাছত যাব লাগে কক এই যে সুৰজ আকৌ সুৰজ কি হ'ল কি আকৌ সুৰজ নহয় কোনোবাই তোক কৈছে নেকি সুৰজৰ কথা বহুতে কৈ থাকে মানে আপুনি কওঁ বুলি ভবা নাই আৰু কক কি কথা নহয় মানে সি মোক কালি ক'লেহি কিবা এটা কৰি দিয়ক আৰু কি কৰি দিব লাগে আৰু আপুনি তাৰ বোলে তোক ভাল লাগিছে নকওঁ আৰু আপুনি আৰু দাদাক হৈ পেলাই গালিহে দিব লাগে সেনেকে ভনীয়েকৰ ওপৰত কোনোবাই লাইন মাৰিব ট্ৰাই কৰি আছে ভনীয়েকক নিজে আকৌ আহি পেলাই কয় আকৌ দেই বেলেগ হ'লে 2 কাণতলীয়া দিলোহেঁতেন কিন্তু ল'ৰাটো যে সুৰজ সেইকাৰণে কি এনেকুৱা একেবাৰে স্পেচিয়েল সুৰজৰ বিষয় সিও একেই হয় নেকি ল'ৰাটো অকণমান ভাল সেইকাৰণে কৈছোঁ এতিয়া মই কি কৰিম কিবা ক কি ক'ম মই সি মোক চিঞৰি কিবা কৈছিল যদিও মই একো শুনা নাপালোঁ চ' আজি আমি শুনি গৈ থাকিম জ্যোতিস্মিতা দাসৰ লাভ ষ্টৰী উৰেtu জীৱন মই তোমাৰে চ' আপুনিও যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে প্লিজ চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব ঠিকনাটি ফেচবুক আৰু ইনষ্টাগ্ৰামত আছে মোৰ ফেচবুক পেজ হৈছে ৰেড এফ এম আৰজে পাহি ইনষ্টাগ্ৰামত আছোঁ এজ আৰজে পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে আৰজে পাহি ৰেড এফ এম চ' আপুনি মোক তাৰ পৰা এড্ৰেছটি লৈ চিঠি লিখি পঠিয়াই দিব পাৰে এণ্ড 93.5 ৰেড এফ এম বজাতে ৰহো Love, love is in the air. Love is on the road. Red FM Love Story. Love Story. Aaj bahir hoide. Bahir hoide. Super Hits 93.5 Red FM ot mojo abonar hode pahi. Shuni ase apni weekend special show Red FM Love Story. Shuni asu aji ami Jyotismita Dasor Love Story uretu jibon moi tumare. Itimore gom palu যে সুৰজৰ ফ্ৰেণ্ড এজনে সুৰজৰ ফিলিংছৰ কথা জ্যোতিস্মিতাৰ আগত এক্সপ্ৰেছ কৰিলে জ্যোতিস্মিতাই এইবোৰ একোতে ইণ্টাৰেষ্ট নাই বুলি ৰিপ্লাই দিলে আগলৈ তেওঁ লিখিছে ঘৰত আহি মনটো কিবা ভাল লগা নাছিলে তেতিয়া মই মেট্ৰিক পৰীক্ষা দি ঘৰতে আছিলোঁ আৰু সি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি BA পঢ়িবলৈ লখিমপুৰলৈ যাব তেনেদৰে দিনবোৰ গৈ আছিল বিতুপনে লগ পালে কেতিয়াবা কয় মই কিন্তু কথাবোৰ একেবাৰে গুৰুত্ব দিয়া নাছিলোঁ কাৰণ ঘৰৰ মই একেবাৰে সৰু আছিলোঁ মোৰ ওপৰত 3জনী বা আছিলে অলপ দিনৰ পাছতে মেট্ৰিকৰ ৰিজাল্ট দিলে মই আমাৰ ঢকুৱাখানাৰ ছোৱালী মহাবিদ্যালয়ত নামভৰ্তি কৰিলোঁ তাৰ কলেজৰে ওচৰৰ ভাড়া ৰুম এটাত থাকিম বুলি ঠিক কৰিলোঁ মই হোষ্টেলৰ প্ৰায়বোৰ ছোৱালীৰ লগত খুব ভাল আছিলোঁ এদিন মোৰ কাষৰ বা এজনীয়ে মই চিলাই কৰি থকাত মোৰ ৰুমলৈ আহিলে আৰু মোক মাত দিলে অ জ্যোতি ৰুমত আছনে লিবাবা আহক সোমাই আহক কি কৰিছা চেণ্ডেল খুলিব নালাগে আহক কি কৰিছা এই চিলাই কৰিছোঁ বহুত দিনৰ মূৰত ৰুমটো ইমান চাফাকৈ ৰাখিছোঁ তই যে ভাল ছোৱালী মানে তই সেইটোৱে ক'বলৈ আহিছে নেকি নহয় কথা এটা ক'বলৈ আহিছোঁ আচ্ছা সুধিবলৈ আহিছোঁ কি কথা তোৰ বয়ফ্ৰেণ্ড আছে নি নাই কিনো কৈ আছে আপুনি
আছে নে নাই সুধিছো ডাইৰেক্ট ক নাই সঁচাকে নাই নে নাই পৰীক্ষা জৰীক্ষা আহিব হৈছে মোক ক'ব বয়ফ্ৰেণ্ড ঘৰত গম পালে দিব ল'ৰাৰ প্ৰতি ইণ্টাৰেষ্ট আছে নাই নাজানো কি কৈছ নাজানো আচ্ছা শুন কথাটো হ'ল মোৰ লগৰে হয় লখিমপুৰত পঢ়ি আছে সি সুৰজ নামটো জানো চাগে জানো চ' ল'ৰাটো বেয়া নহয় সি বাবা আপুনিও কথাটো শুনি ল বেয়া ল'ৰা হ'লে মই তোক ক'লো হয় নেকি বা হয়নে নহয় মই তোৰ হয় ক চ' সি তোৰ ওপৰত বহুত ইণ্টাৰেষ্টেড কথা পাতিব বিচাৰিছে তই বাৰু ঠিক আছে ভাবিব নালাগে আগৰ কথা মই ভবাই নাই এনেও আচ্ছা ঠিক আছে তই ফোনততো কথা পাতিব পাৰ নালাগে নেকি এতিয়া সি আজি ৰাতি ফোন কৰিব মোলে তোৰ লগত কথা পাতিব মই ফোনটো দি দিম তই কথা পাতিবি চিলাই কৰি মই কি ক'ম এতিয়া নহ'লে এইবোৰ পিছত পাতি ল'বি মই ফোনটো দি দিম তোক আজি নালাগে আজি পিছত লিমা বা যোৱাৰ পিছত মোৰ বুকুখন কিবা ভয় ভয় লাগি থাকিল সুৰজে এতিয়াও হোপ এৰি দিয়া নাই তেওঁ নিজৰ মনৰ কথা এক্সপ্ৰেছ কৰিবলৈ এভৰি ৱে পচিবল বিচাৰি উলিয়াইছে এইবাৰ জ্যোতিস্মিতাৰ হোষ্টেল মেটৰ পৰাও হেল্প লৈছে চ' জ্যোতিস্মিতাই বাৰু সুৰজক য়েছ ক'বনে জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী এণ্ড 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি পাহিৰ সৈতে Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি জ্যোতিস্মিতা দাসৰ লাভ ষ্টৰী উৰেtu জীৱন মই তোমাৰে ইতিমধ্যে গম পালোঁ যে সুৰজে জ্যোতিস্মিতাৰ হোষ্টেল মেটক ফোন কৰি জ্যোতিস্মিতাৰ সৈতে কথা পাতিম বুলি ইনফৰ্মেশ্যন দিয়াইছে আগলৈ জ্যোতিস্মিতাই লিখিছে সন্ধিয়া হ'ল মই চাহ তাহ খাই পঢ়িবলৈ বুলি টেবুলত বহিছোঁ তেনেতে লিমা বায়ে মাতিলে ঐ জ্যোতি হ'লনে নাই ভাত খোৱা হ'ল কওক এফালে এই ফোনত ই আছে সুৰজৰ লগত কথা পাতি ধৰ ৰৈ আছে ফোনত কি ক'ম হেল্ল' অঁ কি খবৰ তোৰ ভাল তোৰ ক আছোঁ আৰু তই খালি মোক বেয়া নাপাবি দে আগতে কৈছোঁ নাপাওঁ কিছুমান কথা নিজে কোৱাতকৈ বেলেগে ক'লে ভাল হয় নেকি মই তাৰে ওলোটাটো বুলিহে ভাবিছিলোঁ হয় নেকি গম নাপাওঁ ন তই কেনেকুৱা গাঁৱতো কথাই পাতি নাপালোঁ দে তোক মই ডিষ্টাৰ্ব নকৰোঁ মই গম পাইছোঁ মই এটা কাম কৰোঁ ইহঁতি পাছত তোক ফোন কৰিব পাৰোঁনে কেতিয়াবা ফোন কৰিবি খালি মানে বাৰ ফোন কাৰণে অলপ চাই মেলি কৰিবি বেয়া পাব পাৰে ন মোকে ফোন কৰি যদি থাকো এইটো নিজে চাবি আৰু তই এইটো ঠিক আছে দে থম বাই তেনেকৈ সি প্ৰায় ফোন কৰিবলৈ ধৰিলে আৰু ময়ো তেনেকৈয়ে কথা পাতিলোঁ এদিন আবেলি সি লিমাবালৈ আকৌ ফোন কৰিলে আৰু সেইদিনা সি মোক ক'লে হেল্ল' ব্যস্ত আছে নি ব্যস্তই আছোঁ কহ তইতো সদায় ব্যস্ত থাক অকণমানতো টাইম উলিয়াবি ন এই ৰজন তই ইমান ফোন কিয় কৰনো ইমানবাৰ ফোন হয়নে নহয় এইটো হ'ল আজিৰ পৰা নকৰোঁ হ'ল আজি লাষ্ট কৰিছে আজিৰ পৰা এনেও তেনেকুৱাই হ'ব ন হয় কৰিবলগীয়া হ'ব নকৰাকৈ থাকিবলৈ কোৱা নাই ক আজি যিটো কথা ক'বলৈ কৈ আছোঁ ফোনটো নকৰোঁ হা চা এই থাক নবাদে আজি তোৰে এক্টিংবিলাক বাদ দে দেই আগতেও বিতুপন দাহঁতোৱে তই বহুতবাৰ ফোন কৰিলি মোক বহুতবাৰ সুধিলি ইমান জেগাত ধৰিছ মোক কৈ চা মই তোক আগতো কৰিছোঁ এতিয়া কি হ'ল নাজানো ৰে অকল তোলে মনত পৰি থাকে তই মাথা চাথা বেয়া হৈ যায় তই চা আৰম্ভণি আকৌ দিগদাৰ কৰি থাকিবলৈও বেয়া পাইছোঁ এনেকৈ মোক সেইখিনি কৈ দিছোঁ নকৰিবি দিগদাৰ মইতো আগতে কৈছোঁ ভাল লগা হৈ গ'ল কি কৰোঁ এতিয়া কওঁ আৰে তই ভাল লগা বুলি ক'লে কেনেকৈ হ'ব চা মোৰ ওপৰত 3জনী বা আছে আৰু মই এতিয়াই যদি পালোঁ তোক মই এতিয়া বিয়া পাতিব কোৱা নাই ন তইতো জীৱনত কাৰোবাক ভাল পাবি ন তোৰ জীৱনততো কোনোবা আহিব সেই জেগাটো মোক দে এটলিষ্ট হাঁ বুলি কৈ থৈ দে মই থাকিম যেনেকৈ থাকিব হাঁ বুলি কেনেকৈ কৈ থৈ দিম ভাবিব লাগিব অলপমান ভাবিবলৈতো সময় দিবি অলপমান ভাব ন ইমান দিনৰ পৰা অকণো ৰ'ব মই আহিছে বাই মই ভাবি চাব লাগিব বুলি কৈ ফোনটো সেইদিনা কাটি দিলোঁ চ' ফাইনেলি আকৌ সুৰজে নিজৰ মনৰ কথা শ্বেয়াৰ কৰিলে জ্যোতিস্মিতাৰ আগত আৰু জ্যোতিস্মিতাই ভাবি চাম বুলি কথাটো ক'লে চ' আগলৈ একচেপ্ট কৰে নে নকৰে জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী এণ্ড 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি পাহিৰ সৈতে
Super Hits 93.5 Red FMত মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ জ্যোতিস্মিতা দাসৰ লাভ ষ্টৰী উৰেটো জীৱন মই তোমাৰে আগলৈ তেওঁ লিখিছে নাজানো পাহিবা সেইদিনা তাৰ লগত কথা পতাৰ পাছত মোৰ মনটো অলপ বেয়া লাগিছিল মই কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাছিলোঁ সেইদিনা ৰাতি মোৰ বহু সময়লৈ টোপনি অহা নাছিলে সম্ভৱ এয়াই চাগে প্ৰেম ভাল পোৱা তেনেকৈ মই তাৰ লগত কথা পাতিছিলোঁ কেতিয়াবা হোষ্টেলত কেতিয়াবা কলেজৰ ক্লাছ নোহোৱা সময়ত লগৰ ফ্ৰেণ্ডৰ ফোনৰ পৰা মোৰ তেতিয়া নিজৰ ফোন নাছিলে কলেজৰ ক্লাছবোৰ কৰি শেষ হ'ল অলপ দিনৰ কাৰণে ঘৰলৈ বুলি গৈছিলোঁ ঘৰত কেতিয়াবা দেউতাৰ ফোনৰ পৰা ফোন কৰিছিলোঁ তাকো খুব ভয়ে ভয়ে কাৰণ ঘৰত কথাটো গম পালে মোক বেয়া পাব 2009 চনৰ 1 জানুৱাৰী গাঁৱৰ সকলোৱে মিলি ভোজ ভাত খাবলৈ আয়োজন কৰিলোঁ হাজু হৈ থাকোঁতে গাঁৱৰে ছোৱালী কবিতাই মোক মাত দিলে আৰু ক'লে তোৰ লগত কথা এটা আছে ক তই এই সুৰজৰ লগত তোৰ লিলি আছে নি মানে কথা চথা পাতা নাই নাপাতো পাতো নাই নাই কিয় তোক এটা কথা কওঁ মই কচোন সি হেনো আমাৰ গাঁৱৰে পপি কোন আমাৰ সেই বনিতাহঁতো যে ওচৰত থাকে মই শুনিছোঁ পপিক বোলে ভাল পায় তই কিন্তু কিবা কোৱাৰ আগতে সুধি মেলি চাবি দেই মই কিন্তু ভাল দেখা নাই কথাটো তেনেকৈ ভোজ ভাত খাই ৰাতি 10 মান বজাত ঘৰলৈ আহিলোঁ ঘৰত আহিয়ে শুবলৈ লৈছোঁ কিন্তু সেই কথাবোৰে মোক বৰকৈ আমনি কৰিছিল মই নিজে ঠিক কৰিছিলোঁ যে তাক মই কথাটো সুধিম তেনেকৈ জানুৱাৰী গ'ল বিহু গ'ল মই কেতিয়াও তাক এই কথাখিনি ফোনত সোধা নাছিলোঁ কাৰণ ফোনত সোধাতকৈ সন্মুখত সোধাটোৱেই ঠিক আছিলে চ' এটা মিছআণ্ডাৰষ্টেণ্ডিং ক্ৰিয়েট হ'ব ধৰিছে জ্যোতিস্মিতা আৰু সুৰজৰ মাজত কোনোবাই কিবা এটা কথা লগালে বাট জ্যোতিস্মিতাই ট্ৰাষ্ট কৰা নাই তাই কনফ্ৰণ্ট কৰিব সুৰজক যেতিয়া লগ পাব ৱেল দিছ ইজ কল মেচিয়ৰিটি কেতিয়াবা আমি ইমানেই উইয়াৰ্ডলি বিহেভ কৰোঁ যে কিবা এটা কথা গম পালে ৰ'বলৈ সময় নাই লগালগ আমি কনফ্ৰণ্ট কৰি দিওঁ বাট চব বস্তুৰ এটা সময় থাকে সেইটো সময়ত খঙত আপুনি কিবা এটা সুধিব আনটোৱে খঙত কিবা এটা ক'ব হয়তো ক্লিয়াৰ নহ'ব আৰু তেনেকৈ মিছআণ্ডাৰষ্টেণ্ডিং বাঢ়ি যায় চ' সদায় সময় লৈ পেলাই কথাবোৰ ডিছকাছ কৰিব লাগে হ'ব পাৰে কেতিয়াবা আপুনি কিবা কথা বেয়া পাইছে কিবা কথা হয়তো গম পাইছে বাট ইমিডিয়েটলি যে আপুনি একশ্যন ল'ব লাগিব তেনেকুৱাতো কথা নাই ন অলপ ৰৈ লওক অলপ চাই লওক কথাটো সঁচা নে মিছা জানি লওক তাৰপিছত তেওঁক সোধক আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. Red FM Love Story. Love Story. Aaj bahir hoide. Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ জ্যোতিস্মিতা দাসৰ লাভ ষ্টৰী উৰেটো জীৱন মই তোমাৰে আগলৈ তেওঁ লিখিছে হোষ্টেল আহিয়ে গম পালোঁ যে লগৰবোৰ সকলোৱে মিলি মা পদুমণি থানলৈ যাবলৈ সিদ্ধান্ত লৈছে ময়ো যাবলৈ ওলালোঁ যোৱাৰ আগে আগে লিমাবাই ক'লে যে তালৈ সুৰজো আহিব কথাটো শুনি ভালো লাগিছিল ভয়ো লাগিছিল আমি পদুমণি গৈ 12 বজাত পালোঁগৈ প্ৰথম গৈয়ে মই তাক দূৰৰ পৰা এজন ল'ৰাৰ লগত ৰৈ থকা দেখিলোঁ আমি সেৱা কৰি আহি পাৰ্কত গ'লোঁ তাতে মই তাক প্ৰথমবাৰৰ কাৰণে খুব ওচৰৰ পৰা লগ পাইছিলোঁ আমি বহি অলপ কথা পাতিলোঁ পূজা কৰিলি নেকি পূজা কৰিলোঁ বাকী খবৰ কচোন তোৰ চলি আছোঁ জানোৱে দেখোন তই মই জানো তাকে জানো নজনা কথাটোৱে সুধো বুলি ভাবিছোঁ তই পপিক চিনি পাৱ ন পপি কিয় তোৰ ৰিলেশ্যনশ্বিপ চলি থকা নাই পপিৰ লগত ভাল পাৱ বোলে তই পপিক মোক বহুতে কৈছে পাগল হোৱা নাই তো ক'ৰ পপি কোন পপি কোনে ক'লে ৰে বহুতে কৈছে মই নামটো নকওঁ দেচোন তই নহ'লে তই সুধি দিবি আকৌ তো ইমানখিনি কথা কোৱাৰ আগতে মই এটা কথাই কওঁ জীৱনত যদি কোনোবা ছোৱালী ভাল পালোঁ তোকে ভাল পালোঁ পচন্দ কৰিলোঁ তোকে কৰিলোঁ ফিউচাৰ প্লেনিং কৰিছোঁ তোক লৈ কৰিছোঁ কোনো পপি কপি কাকো চিনি নাপাওঁ ৰে বিশ্বাস কৰে সঁচাকে নে মই ক'লো নহয় এজনীয়ে যদি কাৰোবাক ভাল পাইছোঁ তোকে ভাল পাইছোঁ তোৰ খং উঠিছে নেকি খং উঠা নাই ৰে এনেই কথা নাই বনাই পপি তইতো মোৰ গোটেই লগৰখিনিক চিনি পাওঁ ন ছোৱালী মোৰ লাইফত বহুত কম যিখিনিতো মোৰ লগত ভাল তই চবকে চিনি পাওঁ আৰু যদি তই ইমানতো বিশ্বাস কৰা নাই তোক কোনে কৈছে মোৰ মুখৰ আগত মাতি আন মোৰ আগত সুধিব প্ৰভু মই সুধিছোহে মানে বেলেগে ক'লে অলপ
নাজানো মই সুধিবলৈ মন গ'ল কাৰণে সুধিলোঁ আৰু তোক আৰে তই আহি মোক সুধিছ ঠিকে আছে মোক ক'ব লগাখিনি ক'লোঁ তেনেকুৱা একো নাই এইবোৰ ফাল্টু কথা কৈছে ঠিক আছে দে দে পূজা কৰিব যায় সেইদিনা তাৰ মুখৰ কথাত মই বিশ্বাস কৰিছিলোঁ আৰু গম পালোঁ যে সঁচাকৈয়ে সি মোক ভাল পায় চ' জ্যোতিস্মিতাই কনফ্ৰণ্ট কৰিলে সুৰজৰ আগত আৰু খুব ধুনীয়াকৈ কনফ্ৰণ্ট কৰিলে স্থান কাল পাত্ৰ চাই তাই কথাটো উলিয়ালে আৰু সুৰজে সেইকাৰণে ধুনীয়াকৈ এক্সপ্লেইনো কৰিলে চ' ইউ শ্বুড অলৱেজ গিভ ইয়'ৰ পাৰ্টনাৰ আ চান্স টু এক্সপ্লেইন হিমছেল্ফ অৰ হাৰছেল্ফ যদি তাই কিবা ভুল কৰিছে বা যদি আপোনাৰ পাৰ্টনাৰে কিবা ভুল কৰিছে তেতিয়াহ'লে এক্সপ্লেইন কৰিবলৈ এটা স্ক'প দিব ইউ নেভাৰ নো এক্সপ্লেনেশ্যন শুনাৰ পিছত হয়তো আপুনি বুজি পাব যে সেই সময়ত সেইটো ছিটুৱেশ্যনত তেওঁ বা তাই সেই কামটো কিয় কৰিছিল চ' অলৱেজ গিভ ইয়'ৰ পাৰ্টনাৰ আ চান্স টু এক্সপ্লেইন এণ্ড অলৱেজ এক্সপ্লেইন ইয়'ৰ ছেল্ফ ইভেন ইফ ইউ নো ডেট ইউ আৰ নট wrong 93.5 Red FM बजाते रहो Love is in the air. Love is on the road. Red FM love story आज बाहिर होइदे सुपरहिट्स 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী শুনি আছোঁ জ্যোতিস্মিতা দাসৰ লাভ ষ্টৰী উৰেটো জীৱন মই তোমাৰে আগলৈ তেওঁ লিখিছে লাহে লাহে আমাৰ ঘৰত কথাবোৰ গম পাবলৈ ধৰিলে গম পায়ে মা দাদা সকলোৱে মোক বহুত গালি পাৰিলে ইনফেক্ট দাদাৰ পৰা মই মাৰো খাইছিলোঁ 2010 চনৰ 11 মে মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দি লখিমপুৰলৈ ডিগ্ৰী পঢ়িবলৈ আহিছোঁ তেতিয়া সি লখিমপুৰত পঢ়ি আছে আমাৰ তেতিয়া হোষ্টেলত ফোন ব্যৱহাৰ কৰিব দিয়া নাছিলে গতিকে মই তাক পিচিঅ'ৰ পৰাই ফোন কৰিছিলোঁ মাজে মাজে লগ পাওঁ সি ডিগ্ৰী কমপ্লিট কৰি ডিব্ৰুগড় ইউনিভাৰ্চিটি যোৱাৰ আগতে মোক এদিন লগ কৰিবলৈ বিচাৰিলে সেইদিনা দেওবাৰ আছিলে কি হ'ল ইমান চেণ্টি যে চেণ্টি মানে কি যাব ওলাইছোঁ কাৰণে মনটো বেয়া লাগিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি যাবি কাৰণে চেণ্টি নেকি ইয়াৰ পৰা আঁতৰ হৈ যাম কাৰণে চেণ্টি ভাল হে ইমান লগৰ পাবি বন্ধু বান্ধৱী বহুত পাবি ডিব্ৰুগড় ইউনিভাৰ্চিটিত কিমান ডাঙৰ প্লেটফৰ্ম সময় আহিলে যাম দে এতিয়া মোৰ যাবলৈ হোৱা নাই নহয় ইউনিভাৰ্চিটি দে কিবা কবি নে এনেকৈ মনে মনে থাকিবি কিনো কম মন বেয়া লাগিছে একো ক'বলৈ মন যায় তেন্তে নাযাবি আকৌ নহয় চা এতিয়া কথাটো হ'ল যে তই সোনকালে তোৰ মাষ্টাৰ্ছ ডিগ্ৰীটো কৰিলেহে তই ভালকৈ চাকৰি এটা পাবি ন আজি তই মোৰ জেগাত থকা মই তোক এইখিনি কথাই ক'লো বৰ সহজ কোৱাটো হ'ব দে সোনকালে চাকৰি এটা কৰিব লাগিব তেতিয়াই ভাল লাগিব চবৰে ভাল হ'ব সেইখিনিয়ে নহয় জানো সেইটো বুলি নহয় আৰু চাকৰি এটা মোক বুজাব নালাগে বোল চাহ একাপ খাম যামগৈ তইছে সেইদিনা আমি বহুত কথাই পাতিছিলোঁ চ' স্মুথলি গৈ আছে জ্যোতিস্মিতা আৰু সুৰজৰ লাভ ষ্টৰী আমিও আগুৱাই গৈ থাকিম তেওঁলোকৰ লাভ ষ্টৰীৰ সৈতে পিছে আপুনিও যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে চিঠি লিখি পঠিয়াব ঠিকনাটি ফেচবুক আৰু ইনষ্টাগ্ৰামত আছে মোৰ ফেচবুক পেজ হৈছে ৰেড এফ এম আৰ জে পাহি ইনষ্টাগ্ৰামত আছোঁ এজ আৰ জে পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে আৰ জে পাহি ৰেড এফ এম 93.5 ৰেড এফ এম বজাতে ৰহো Love is in the air. Love is on the road. ৰেড এফ এম লাভ ষ্টৰী आज बाहिर होइदे सुपरहिट्स 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী শুনি আছোঁ জ্যোতিস্মিতা দাসৰ লাভ ষ্টৰী উৰেটো জীৱন মই তোমাৰে আগলৈ তেওঁ লিখিছে সি ডিব্ৰুগড় গ'লগৈ আৰু ময়ো ঘৰত গৈ ফোন এটা যোগাৰ কৰিলোঁ মই সুৰজক তই বুলি সম্বোধন কৰিছিলোঁ আৰু সেই কথাটো মোৰ হোষ্টেলৰ ৰুমমেট এজনীয়ে কৈছিলে মই যাতে তাক তই বুলি নকওঁ বিয়াৰ পিছত হেনো খুব বেয়া শুনিব আৰু সেইদিনাৰে পৰা মই সুৰজক তুমি বুলি সম্বোধন কৰিবলৈ আৰম্ভ কৰিছিলোঁ সেইদিনাৰে পৰা আমাৰ সম্বন্ধ তইৰ পৰা তুমি হৈছিল সি ডিব্ৰুগড়ৰ পৰা আহে তাক মই লগ পাওঁ তাৰ লগত সকলোবোৰ কথাই শ্বেয়াৰ কৰোঁ তেনেকৈ 2013 চনৰ 22 মাৰ্চত মই BA কমপ্লিট কৰি ঘৰলৈ আহিলোঁ BA ৰিজাল্ট ইমান এটা ভাল নোহোৱাৰ বাবে ঘৰতে থাকি কম্পিউটাৰৰ এটি কোচিং আৰম্ভ কৰিলোঁ এদিন ক্লাছৰ পৰা আহি এনেই বিচনাতে পৰি আছিলোঁ তেতিয়া সি ফোন কৰিছিল ঐ কি কৰি আছা এনে ৰ ক্লাছ কৰি আহি বিচনাত পৰিছোঁ ক এই টেটৰ অনলাইন ফৰ্ম ওলাই গ'ল ন অঁ জাননে আজি পঢ়িছোঁ ৰাতিপুৱা তই কি এপ্লাই কৰিবি নেকি অঁ কৰি দিম বুলি ভাবিছোঁ বেয়া হ'ব নি
কৰ কি বেয়া হ'ব ভালহে গভৰ্ণমেণ্ট জব হ'ব কৰিবি যাতে মোৰ চাকৰিটো হৈ যায় চাকৰি হ'লে ডাইৰেক্ট চাকৰি আহিলে প্ৰাণে চৰি প্ৰে কৰিম দে তই খালি ভালকে ফৰ্ম এইবোৰ মানে অলপ ঝেমেলীয়া হয়তো ভালকে ফৰ্ম ফিল আপ কৰিবি পঢ়িবি যাতে পাই যাও জাননে চৰকাৰী চাকৰি হয় একদম ঠিক আছে চাকৰিটো পালে ভাল হ'ব হৈ যাব ন অবভিয়াছলি কি ভাল হ'ব আৰে চাকৰি এটা পোৱা চৰকাৰী চাকৰি এটা পোৱা এটা সেটেলমেণ্ট কথা নহয় পালে কিবা এটা ভাল হ'ব কি ভাল হ'ব সেটেলমেণ্ট হ'ব আকৌ কাৰ হ'ব তোৰ তাৰপিছত কি হ'ব কি বুৰবকৰ নিচিনা কি হ'ব কৈ ল তেতিয়াহে কামটোৰ প্ৰতি আগ্ৰহটো বাঢ়িব চাকৰি এটা হোৱাটো সেটেলমেণ্ট নহয় জানো তোৰ ভাল হ'ব তেতিয়া আৰে তাই কি মানে তোৰ ভাল হ'লে মোৰ ভাল নহ'ব নি কি কথা কৈ থাক কি ভাল হ'ব মোৰ ভাল হ'ল মানিলো তোৰ কি ভাল হ'ব তাত তোৰ ভাল হ'লে মোৰ ভাল নহ'ব নেকি কি মোৰ ভাল তোৰ কি ভাল হ'ব ভালটো হ'ব কি এইটো ক ল'ৰাটো চৰকাৰী চাকৰি লাগে ভালটো আৰে কি ভাল সেইটোতে সুধিছো কি ভাল ছোৱালীজনীক বিয়া দিয়ে ন চৰকাৰী চাকৰি থাকিলে আচ্ছা তই মানে বিয়া হবি সেইটোৱে দে হ'ব বুজি পালি নহয় তই মানে কথাবোৰ উলিয়াই আছ নেকি মোৰ মুখৰ পৰা নহয় কথাবোৰ মানে মই থওঁ দে হ'ব তোৰ মই বুদ্ধি জানাই আছে হ'ব থৈ দে থ পাহিবা মই ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ সি যাতে সোনকালে এটা চাকৰি পায় আৰু হয়তো মোৰ প্ৰাৰ্থনা ভগৱানে খুব সোনকালে শুনিছিলোঁ চ' ভাল খবৰটি কি সেয়া আমি গম পাম যেতিয়া আগুৱাই গৈ থাকিম আজিৰ চিঠিখনৰ সৈতে N93.5 Red FM বাজাতে ৰহ Love is in the air. Love is on the road. Red FM Love Story আজি পাহিৰ সৈতে Superhits 93.5 Red FMত মজা আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী শুনি আছোঁ আজি স্মিতা দাসৰ লাভ ষ্টৰী উৰেটো জীৱন মই তোমাৰে আগলৈ তেওঁ লিখিছে 26 এপ্ৰিল 2014 মই কম্পিউটাৰ ক্লাছ কৰি শুই আছিলোঁ আবেলি 3 মান বজাত সি মোক ফোন কৰিছিলে কিন্তু মোৰ ফোনটো চাইলেণ্ট থকা বাবে মই গম পোৱা নাছিলোঁ উঠি দেখিলোঁ 25টা মিছ কল লগালগ মই তেওঁক ফোন কৰিলোঁ হেল্ল' তই ফোন ৰিচিভ কৰা নাগিলে মোৰ হাৰ্ট এটেক হৈছিলে গম নাপাৱ তই মৰিলো হেতেন আজি তোক কিমান ফোন কৰিছো তই কিয় ফোন ৰিচিভ কৰা নাই বলিয়া হলি নি তই হ'ল মোৰ কিবা এটা হ'ল কি হৈছে মোৰ কিবা এটা হৈছে বচা ঐ শুনচোন চাকৰি হৈ গ'ল ৰে ফটুৱা নকওঁ আৰু কি মানে মই কম তই শুনিবি চাকৰি হৈ গ'ল গুড ঐ তই যে এপ্লাই কৰিছিলি তই এটা কৰ কি কৰিম পাছৰ কথা পাছত পাতিম কৰলে ডাইৰেক্ট ফোন কৰ বাপেৰলে ক মোৰ মানুহটো চৰকাৰী চাকৰি হৈ গ'ল মানুহটো আগতে আৰে কৰ না কৰ তাৰপিছত মই কথা পাতিম সঁচাকে হ'ল নেকি আৰে মিছাকে কম নি প্ৰথমতে ঘৰলে কৰ তাৰপিছত তোৰ সৈতে মই কথা পাতিম ঠিক আছে অ'কে বাই সেইদিনা যে মোৰ কিমান ভাল লাগিছিল হয়তো মই সেয়া লিখনিৰে বুজাব নোৱাৰিম তাৰ ঠিক 2 মাহমানৰ পিছত মোৰ কম্পিউটাৰ ক্লাছ শেষ হ'ল মই কম্পিউটাৰৰ পৰীক্ষা দি ঘৰলৈ আহিলোঁ ঘৰত আহি কথাটো সকলোকে ক'লোঁ যদিও ঘৰৰ মানুহে ভাল পাইছিল মোক কিন্তু নিজৰ কেৰিয়াৰৰ কথা ভাবিবলৈ ক'লে তথাপিও পাহিবা প্ৰথমবাৰৰ বাবে তাৰ চাকৰিৰ কথা ঘৰত ক'বলৈ পাই মোৰ ভাল লাগিছিল আৰু অলপো ভয় লগা নাছিলে চাওঁতে তাৰ চাকৰিটো হ'ল মই গুৱাহাটীৰ পৰা আহি আমাৰ ঢকুৱাখানাতে বিএডটো ল'লোঁ তাৰপিছত বিয়াৰ কথা ভাবিছিলোঁ যদিও মোৰ বা তেতিয়ালৈকে বিয়া হোৱা নাছিল গতিকে মই তেনেকুৱা সিদ্ধান্ত ল'ব পৰা নাছিলোঁ তাৰপিছত মই ঘৰত থাকি আমনি পাম বুলিয়ে লখিমপুৰত আইডলত অসমীয়াত মেজৰ লৈ MA কৰি আছোঁ ভাবিছোঁ MA শেষ কৰি ঘৰত বিয়াৰ কথা পাতিম সি এতিয়া চিপাঝাৰত সি মোক আজিও 10 বছৰৰ আগৰ দৰেই ভাল পায় মাজে মাজে কেতিয়াবা আমাৰ মাজত ভুল বুজাবুজিও হয় কেতিয়াবা সি ঠিক কৰে আৰু কেতিয়াবা মই ঠিক কৰোঁ মই আজি ৰেড এফএমৰ জৰিয়তে বিশেষকৈ সুৰজক জনাব বিচাৰিছোঁ যে তোমাক মই বহুত ভাল পাওঁ আৰু গোটেই জীৱন মই মোৰ মৰম আৰু বিশ্বাসেৰে আৱৰি ৰাখিম এয়াই আছিল মোৰ এক প্ৰেম কাহিনী পাহিবা ধন্যবাদ জনাইছোঁ ৰেড এফএমক য'ত আমি সাধাৰণ লোকে নিজৰ প্ৰেম কাহিনী শ্বেয়াৰ কৰিব পাৰোঁ আকৌ এবাৰ পাহিবা তোমাক ধন্যবাদ জনাইছোঁ তুমি আমাৰ প্ৰেম কাহিনীটি সুন্দৰকৈ উপস্থাপন কৰাৰ কাৰণে থেংক ইউ ছ' মাছ জ্যোতিস্মিতা খুব ভাল লাগিল তোমাৰ লাভ ষ্টৰিটিৰ পাৰ্ট হৈ তোমাৰ লাভ ষ্টৰিটি পঢ়ি আৰু জানি এণ্ড আই উইচ ইউ অল দ্য লাভ এণ্ড অল দ্য ছাকচেছ ইন ইয়ৰ লাইফ আৰু বিয়াত প্লিজ মোক মাতিবা দেই চ' এয়া আছিলে আজি লাভ ষ্টৰি উৰেটো জীৱন মই তোমাৰে আপুনিও আপোনাৰ ষ্টৰি মোৰ সৈতে শ্বেয়াৰ কৰিব পাৰে বাট প্লিজ চিঠি লিখি পঠিয়াব ঠিকনাটি ফেচবুকত আছে মোৰ অফিচিয়েল পেজ হৈছে ৰেড FM RJ পাহি ইনষ্টাগ্ৰামত আছোঁ এজ RJ পাহি তাতো এড্ৰেছটি আছে চ' লিখি পঠিয়াই দিব আপোনাৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব আৰু আপোনাৰ ষ্টৰিত যাতে কোনো ধৰণৰ ভায়লেঞ্চ নাথাকে সেইটো মন কৰিব
আৰু প্লিজ খং ভেম অভিমান এইবোৰ প্ৰেমৰ এটা পাৰ্ট হয় প্লিজ ডোণ্ট মেক ইট ইয়ৰ লাইফ দিজ আৰ জাষ্ট এ পাৰ্ট অফ ইয়ৰ লাইফ লাৰ্ণ টু ফৰগিভ তেতিয়া চাব পৃথিৱীখন সুন্দৰ হৈ পৰিব চ' আকৌ এটি নতুন ষ্টৰীৰ সৈতে লগ পাম আনটিল দেন টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং এণ্ড আই লাভ ইউ 93.5 Red FM बजाते रहो